মহিলাসকলে মানে কি নমস্কাৰ বন্ধুসকল, গীতা চিতা চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহাগৰ কেইবাদিনো গ'ল, বিহু বিহু বুলি বতৰটো এবাৰ ডাৱৰীয়া কৰি থাকিলে আৰু আমি আপোনালোকে মোৰ আগৰ ভিডিঅ' চাইছে যদি আপোনালোকে গম পাইছে, গাঁৱত আমি বিহু কৰিলোঁ আৰু কলনীত আমি যিহেতু থাকোঁ কোৱাৰ্টাৰত, সেইটো কাৰণে কলনীত আহি গোটেইবোৰ ঘৰৰ পৰা আহি গোট খালেহি আৰু একদিন অফিচ আৰু স্কুল ল'ৰা ছোৱালী চব খোলা হৈ গ'ল। সেইটো কাৰণে আৰু কলনীত আনবাৰ আমি বিহু কৰোঁ, এবাৰ বতৰ বেয়া কাৰণে বিহু কৰা নহ'ল। সকলোবোৰ লগ লাগি এনেই আৰু মানে আগবেলা বতৰটো বহুত ভালেই কৰি আছিলে, কিন্তু এতিয়া গধূলিলে বতৰটো বেয়া কৰি দিলে। মানে কি এতিয়া চবৰ ঘৰে ঘৰে গৈ আৰু বিহু কৰা নহ'ব, চব এঘৰতে মানে আমি সকলোৱে এতিয়া অলপ ফূৰ্তি কৰিম, বিহু গাম। তাকে এতিয়া আমি ওলাইছোঁ, একদম ধুনীয়াকৈ সাজি কাচি লৈছোঁ, খোপাটো ফুল চুল মাৰি লৈছোঁ। কেনেকুৱা লাগিছে জনাব দেই। তাকে অকণমান আপোনালোকক দেখাম, আশা কৰিছোঁ ভিডিঅ'টো চাই থাকক আৰু একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগিলে শেষত গৈ প্লিজ জনাব। যিসকল মোৰ চেনেলত প্ৰথম আহিছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব। এইখিনি ৰাইজখিনি লগ লাগি একদম চাহ খাই আছে দেই। এই একদম আমি আটাইখিনি বহি একদম এই জেলেপি কেক কিবা কিবি ঢেৰ উলিয়াইছে দেই। ইমান উলিয়ালে নে আজি? চাহ খাই আছে গোটেইখিনি, ইমান ধুনীয়া ধুনীয়াকৈ আজি পিন্ধি ওলাইছেও একেবাৰে আমাৰ নাচনীকেইজনী চব। ইমান দীঘল দীঘল ফুলি পিন্ধি বৰ ধুনীয়া লাগিছে দেই, চবকে ধুনীয়া লাগিছে। মোহন দাই বৰ ইমান ধুনীয়াকৈ বিহু মাৰিবলৈ আহিছে, কিন্তু লগত বহি আছে, কিন্তু চুৰি এখন পিন্ধি অহা হ'লে বেছি ভাল হ'ল দেই। এয়া আমাৰ এতিয়া নাচিবলৈ গৌতম দাই এইফালে গান লগাব এতিয়া আমালৈ। এইফালে দৰ্শনা কি হ'ব আজি আইটেমটো কৈ দিয়ক। অঁ এইখিনি কিনো খাচী মাংস নেকি? অঁ আলু গুটি বইল, এইখিনি পনীৰ, এইবোৰ মাংসখিনি দেখাই দিম আকৌ। এইবিলাক কি বৈ চিট নাই পোৱা নেকি বহিবলৈ? বহি আছে, বহিছে। কেনেকুৱা হৈছে? টেষ্ট ভাল হৈছে নে? মজা হৈছে। অঁ মাংস টেষ্ট কেনেকুৱা হৈছে? মজা হৈছে ন? মজা মজা। আপোনাক সেইটো ট্ৰাই দিব লাগে নে বাৰু আজি? অঁ ভালে হৈছে, আপুনি সমাজ সেৱা কৰিছে দেই। এইফালে মোহন দা কিবা ক'ব নেকি? একো নকয়। এইফালে মানে অকণমান আৰু মাংস বনাই আছে একদম। এই হৈছে দেখিছে এইখিনি। এইজনী একদম আমাৰ বৌ আৰু এইজনী আমাৰ দেউৰীয়া বৌ। কি হৈছে দেউৰীয়া বৌ মানে কি এয়া মানে ৰাইজবোৰে আমাক কি ঘৰতে প্ৰস্তুত কৰিছিলে। এই বৌজনীয়ে ধুনীয়াকৈ ঘৰতে থৈছিলে দেই। এয়া চব আমি খাইছোঁ আৰু অকণমান, একদম দাইটো নধৰিব দেই। আহা আকৌ বিহু গাওঁগে, আহা চবে আহা বিহু গাওঁগে, আহা 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 বিহু গাওঁগে, আহা চবে বিহু গাওঁগে, আহা এই ৰাস্তাত গাওঁগে আকৌ বাহিৰত। বিহু গাওঁগে আকৌ, আহা ঢোল চোল উলিয়াওক। নিনিলো কটাৰী মই নিনিলো, কটাইনো বেৰি বেৰি ধৰে উজান কটাৰী মই নিনিলো, কটাৰী মই নিনিলো, লটাইনো বেৰি বেৰি ধৰে। নহলো নৰিনিও নহলো
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
এতিয়া দুটা বাজিছে বোলে সময় একে দিনৰ নে ৰাতি দুটা ৰাতিপুৱা দুটা মানে কেনেকুৱা লাগিলে আপোনালোকৰ খুব ধুনীয়া লাগিলে এনেকৈ প্ৰত্যেক বছৰে আমাৰ বিহু হ'ব বুলি আশা ৰাখিলোঁ সকলোৱে যাতে এনেকৈ মৰম চেনেহ কোনো কাৰো ভুল বুজিব নালাগে এনেকৈ আমি আমাৰ কি মৰমৰ এনাজৰি যাতে আমি সদায় এনেকৈয়ে থাকিম সেইটোৱে আমাৰ কৃষ্টি সংস্কৃতি আমি এনেকৈ ৰক্ষা কৰিব লাগিব বাই বাই Bye bye. Bye bye. Bye bye. Bye bye. Bye bye. Ima Jack Rohan is now seeing